Hi guys, welcome back to my channel Sona Assamese. আশা কৰিছো guys আপোনালোক সকলোৱে ভালে আছে। মই জেনি ভালে আছো guys। আজি অকনমান ডিফাৰেন্স ভিডিও এটা আপোনালোকলৈ আগবঢ়ালো। Actually মই আজি মোৰ মোবাইলত যিকেইটা এপ আছে মানে মই যিকেইটা বেছিকে ইউজ কৰো তো এপ কেইটাৰ নিচিনাকে মানে মই ৰেডি হৈছো নিজকে মানে দেখাইছো এটা ইউনিক বনাম বুলি ভাবিলো সো হেতু কাৰণে মানে কৰিলো আশা কৰিছো আপোনালোকে ভাল পাব গাইস আৰু ভিডিওটো শেষলৈকে চাব কিবা এটা ডিফাৰেন্ট কৰিব ট্ৰাই কৰিছো সো প্লিজ গাইস সাপোৰ্ট কৰিব সকলোৱে আৰু যিবিলাকে সাবস্ক্ৰাইব এতিয়ালৈকে নাই কৰা প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে গাইস মোক ইনষ্টাটো ফলো কৰিব পাৰে যদি বিচাৰে মই ইয়াত লিংকটো দি দিম ডেসক্ৰিপচন বক্সত আৰু স্ক্ৰিনতো দি দিম গাইস সো গাইস এতিয়া বেছি দেৰি নকৰো ভিডিওটোলে আগবঢ়া লেটস গেট ষ্টাৰ্টেড গাইস সো গাইস মই ফাৰ্স্ট এপটো ইউটিউব যেহেতু মই ইউটিউব ইউজ কৰো সবতকে বেছিকে সো ইউটিউবৰ নিচিনাকে ৰেডি হ'বলৈ নিজকে ট্ৰাই কৰিছো মই একচুয়ালি বেছিকে ওয়েস্টাৰ্ণ ড্ৰেছ মানে এটা নাই কম আছে সো মই যিখিনি আছে মই সেইখিনিয়ে মানে ওয়েস্টাৰ্ণ ইণ্ডিয়ান গুটেইখিনি মিলাই মই তেনেকে ট্ৰাই কৰিছো নিজকে মানে সজাবলে সো ইউটিউবটো মই ভাবিলো ইউটিউবৰ ফাৰ্স্ট হেৰি কৰো ইউটিউবটোৱে ট্ৰাই কৰি চাও সো এয়া ইউটিউবৰ নিচিনাকে ট্ৰাই কৰিছো মই চাওক গাইস আপোনালোকে So guys মই এটা হোয়াইট কালাৰৰ লং স্কাৰ্ট পিন্ধিছো আৰু লগতে এটা ৰেড টপ পিন্ধিছো আৰু মই চুলিখিনি হাফকে বান্ধি লৈছো হোয়াইট ক্ৰাঞ্চি দি আৰু লগতে মই এটা হোয়াইট নেক পিস পিন্ধিছো সো এনেদৰে মই ইউটিউবৰ দৰে নিজকে লুকটো ক্ৰিয়েট কৰিছো সো গাইস মোৰ সেকেন্ড এপটো হল ইনষ্টাগ্ৰাম যেহেতু মই ইনষ্টাগ্ৰামতো বহুত বেছি এক্টিভ থাকো ইনষ্টাগ্ৰাম কৰো সো মই এতিয়া মই ভাবিলে ইনষ্টাগ্ৰামটোৰ দৰে নিজকে সজাও সো এয়া মই ইনষ্টাগ্ৰামৰ দৰে নিজকে সজাইছো চাওক আপোনালোকে কেনেকুৱা লাগিছে আৰু কমেন্ট বক্সত জনাব মোক নেক্সট যেহেতু মই ইনষ্টাগ্ৰাম লুকটো ক্ৰিয়েট কৰিছো সো মই এটা হোয়াইট কালাৰৰ টপ পিন্ধিছো তাত গোটেই কেইটা কালাৰ আছে পিংক হোয়াইট তাৰ পিছত ব্লু এণ্ড য়েলো আৰু মই লগতে এটা জিন্স পিন্ধিছো তাৰ লগত সো একদম সিম্পল লুক এটা মই ক্ৰিয়েট কৰিছো আৰু কেনেকুৱা লাগিছে আপোনালোকৰ জনাব গাইস তাৰ পিছত গাইস থাৰ্ড এপটো হৈছে ফেসবুকটো সকলোৱে এক্টিভ থাকে ময়ো থাকো সো মই ভাবিলো থাৰ্ডটো ফেসবুকতে দি দিও সো এয়া মই ফেসবুকৰ দৰে নিজকে ৰেডি কৰিছো কেনেকুৱা লাগিছে হেতু জনাব গাইস আৰু কোনটো বেছিকে আপোনালোকৰ লুক ভাল লাগিছে হেতু জনাব কমেন্ট বক্সত আৰু লাইক কৰিবলৈ নাপাহৰিব সো গাইস মই যেহেতু ফেসবুকৰ দৰে নেক্সট ৰেডি হৈছিলো হেতু কাৰণে মোৰ তাত এটা ব্লু এণ্ড হোয়াইট কালাৰৰ লং ড্ৰেছ আছিলে সো হেতুকে মই ড্ৰেছ আপ কৰিছো আৰু লগতে মই এটা জিন্স পিন্ধিছো আৰু মই নেক পিস পিন্ধিছো এটা অক্সিডাইজ জুৱেলাৰী আৰু লগতে সিম্পল এটা লুক ক্ৰিয়েট কৰিছো তাৰ পিছত নেক্সট এপটো হৈছে গাইস স্নেপচাট মই নিজকে স্নেপচাটৰ দৰে ৰেডি কৰিছো এয়া মই চাওক আপোনালোকে স্নেপচাটৰ দৰে নিজকে কেনেকৈ অকনমান ট্ৰাই কৰিছো হ'বলে নেক্সট মই স্নেপচাটৰ দৰে নিজকে ৰেডি কৰিবলৈ এটা লং কুৰ্তি পিন্ধিছো য়েলো কালাৰৰ তাৰ পিছত লং এটা হোয়াইট কালাৰৰ স্কাৰ্ট পিন্ধিছো আৰু এটা মই কলা হাফ জেকেট পিন্ধিছো আৰু এনেদৰে মই চুলিখিনি অকনমান ডিজাইন কৰি এটা লুক ক্ৰিয়েট কৰিছো কেনেকুৱা লাগিছে জনাব আৰু মই অক্সিডাইজ ইয়েৰিং এযোৰ পিন্ধিছো লগতে তাৰ পিছত গাইস নেক্সট এপটো হৈছে হোৱাটছএপটো সকলোৱে কৰে সকলোৰে মোবাইলত আছে তো মই নিজকে হোৱাটছএপৰ দৰে ৰেডি কৰিছো এয়া চাওক গাইস সো গাইস মই নেক্সট হোৱাটছএপৰ দৰে নিজকে ৰেডি কৰিবলৈ গ্ৰীণ কালাৰৰ এটা টপ পিন্ধিছো হেতু মই নিজে অকনমান ডিজাইন কৰি লৈছো আৰু লগতে মই এটা হোয়াইট স্কাৰ্ট পিন্ধিছো লং স্কাৰ্ট আছিলে হেতু মই অকনমান ডিজাইন কৰি এনেদৰে অকনমান ড্ৰেছ টাইপ বনাই লৈছো আৰু এনেদৰে মই সিম্পল লুক এটা ক্ৰিয়েট কৰিছো সো গাইস মোৰ লাষ্ট এপটো হৈছে পাৰ্পল মই যেহেতু পাৰ্পলত বহুত বেছি শ্বপিং কৰো সো ভাবিলো পাৰ্পলটো মই ইয়াতে এড কৰি দিও সো নেক্সট মই পাৰ্পলটো আৰু লাষ্টটো মানে পাৰ্পলটো মই এয়া পাৰ্পলৰ দৰে নিজকে ৰেডি কৰিছো পাৰ্পল মোৰ ফেভৰেট এপ হয় সো এয়া মই পাৰ্পলৰ দৰে ৰেডি কৰিছো চাওক আপোনালোকে নেক্সট মই পাৰ্পলৰ দৰে নিজকে ৰেডি কৰিবলৈ এটা হোয়াইট কালাৰৰ টপ পিন্ধিছো আৰু লগতে মই এটা লং স্কাৰ্ট পিন্ধিছো যিটো পিংক এণ্ড হোয়াইট কালাৰ আছে সো এনেদৰে মই লুকটো সিম্পলি ক্ৰিয়েট কৰিছো সো গাইস
আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ভাল লাগিলে নে বেয়া লাগিলে জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব কমেণ্ট কৰি আৰু তাৰপিছত আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ বাই বাই গাইজ আৰু যিবিলাকে প্লিজ ছাবস্ক্ৰাইব নাই কৰা যদি কৰি দিব আৰু লাইক কৰিব গাইজ কমেণ্ট কৰিব বাই বাই